হে গাইজ কি খবৰ বলক আজি আপোনালোকক মই থকা জেগাত এটা ধুনীয়া মেলা হৈ আছে মেলাটো দেখাই আনো মেলা মানে কিহৰ মেলা সেইটো গম পাব মই মানে আজিলৈকে দেখা নাই সেইকাৰণে মই ভাবিছোঁ মই ভিডিঅ'টো কৰি ৰাখোঁ আপোনালোকক দেখাবলৈ বলক তেন্তে এয়া ৰাস পাতিছে মংগলদৈ সনাতন ধৰ্মই আৰু ইমানেই ভাল লাগিল মোৰ আহি পেলাই আপুনি ভিডিঅ'টো চাব মানে কি ক'ম ছেটিংছৰ মানুহকতো মই বহুত ধন্যবাদ ইমান এনেকুৱা ছেটিংছ মই আজিলৈকে দেখা নাই কি ধুনীয়া লাগিছে চাওক না ভিতৰটো বেক চাইডটো এইফালে শ্ৰীকৃষ্ণই গোবৰ্ধন পৰ্বত দাঙি থকা দৃশ্যটো মইতো একে কাষত পাই যে একে ভগৱানকে পাই গ'লোঁ এনেকুৱা লাগিছে গম পায়নে তাৰপিছত মই ভাবিলোঁ মোকেনো কিমান দেখাই থাকিম অকণ বেক কেমেৰাটো দেখুৱাই পেলাই ভগৱানক দেখাওঁ চাওক না কি ধুনীয়া লাগিছে কৃষ্ণায় বাসুদেৱায় হৰায় পৰমাত্মনে অন্তঃ ক্লেশনাশায় গোবিন্দায় নমো নমঃ আৰু কিছুমান বস্তু আছে আপোনালোকক মই দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাওক বহুত ভাল পাব মই কৈছোঁ আপোনালোকক তাৰপিছতে আকৌ মই আগবাঢ়ি গ'লোঁ গৈ পেলাই দেখিলোঁ যে আমাৰ নগাঁৱৰ নৱদাৰ যিটো বাঁহীৰ সুৰ ইয়াত বাজি আছে মই দুজনমানক কৈছোঁ যে এইটো আমাৰ নগাঁৱৰ ল'ৰা হয় যিটো বজাইছিলে তাৰপিছতে অলপ আগবাঢ়ি আহি দেখিলোঁ মোৰ প্ৰিয় দুয়োগৰাকী শিল্পীকে শ্ৰদ্ধাঞ্জলি জনাইছে ৰাসত বাৰু যি হওক ময়ো ভিডিঅ'টো কৰিব পালোঁ তাৰ কাৰণে থেংক ইউ আমাৰ বিকিক তেওঁ লগ ধৰি আচলতে লৈ আহিছিলে মোক তাৰপিছতে অলপ আগবাঢ়ি আহি দেখিলোঁ কি ধুনীয়া ধুনীয়া পুতলাসমূহ বনাই পেলাই সকলোৱে চৰিত্ৰ এটা দি ধুনীয়াকৈ সজাই থৈছে আৰু মোৰ চাই বৰ ভাল লাগিল তাৰ পৰা আহি ডাঙৰ যে দেখিছে চকৰিটোত এইটোত উঠিবলৈ মন গ'ল বিকিয়ে ক'লে ব'লা মানস দা উঠোংগৈ মই বোলো ব'লা হাম ভি কাম নেহি বুলি কৈ ধুনীয়াকৈ উঠিলোঁ কিন্তু বহুত ভয় লাগিলে কি ক'ব প্ৰথম ভয় লগা নাছিলে পিছলৈ মানে এনেকুৱা লাগিলে 80 টকাত বেছি ঘূৰোৱা নিচিনা লাগিলে মোৰ তাৰপিছত এনেকৈ টিকেটটো কাটি পেলাই ধুনীয়াকৈ বহি আছোঁ আৰু যেতিয়া ঘূৰাব ঘূৰিম আৰু আমাৰ সকলোৰে ভয় লাগিছিল কিন্তু ইয়াৰ ভয় লগা নাছিল জয় জুবিন দা কচম এনেকুৱা ভয় লাগিলে নহয় সেইটো যে দেখি যায় সাধাৰণ মুখেদি কেইজন ভগৱানৰ নাম ওলাইছে ঠিক নাই চকৰিৰ পৰা নামিয়েই পেলাই পিজ্জা এণ্ড টি হাবত সোমাই পেলাই ধুনীয়াকৈ দামী চাহ খালোঁ দোকানখনত চাহটো খাই কিবা এটা ভাল লাগিল মানে দোকানখনৰ ব্যৱহাৰটো বহুত ধুনীয়া আৰু সেইকাৰণে মই ভিডিঅ'টো কৰি পেলাই ৰাখিলোঁ কোনেও বেয়া পোৱা নাই ভিডিঅ'টো কৰাৰ কাৰণে তাৰ কাৰণে থেংক ইউ তাৰপিছতে আমি MA পাণ ভাণ্ডাৰত আহি পেলাই বানাৰসী পাণ এখন খাই পেলাই যাবলৈ ওলালোঁ বাৰু তেন্তে এতিয়া সামৰিছোঁ বহুত দীঘলীয়া হৈ গৈছে ভিডিঅ'টো জয় জুবিন দা সকলোৱে মোক মৰম কৰিব এনেকৈ মই ভিডিঅ'বিলাক দি থাকিম আপোনালোকক